নমস্কাৰ দোস্ত ৰুম এডিটৰ্ছলৈ আৰু একবাৰ স্বাগতম এই ঘৰটো দেখিছেনে এই ঘৰটো ৰুম এডিটৰ্ছৰ ফালৰ পৰা বনোৱা হৈছে তো হওক কেনেকুৱা লাগিছে একবাৰ দেখাই দিওঁ ফাৰ্ষ্ট এই দৰ্জাখন চাওক এই দৰ্জাখন মজাকৈ বনোৱা হৈছে মানে আজিকালি এনেকুৱা আহিছে ন চব একেলগে পুৰা একদম সেই কৰি পিনে তো এতিয়া কলিং বেলটো দিওঁ আৰু কেনেকুৱাকৈ বনাইছোঁ একবাৰ চাওক তো এয়া বাইদেউ আছে আমাৰ তো ঘৰৰ মালিকিনী হয় তো বাইদেউ পোনপ্ৰথমতে কেনেকুৱা লাগিছে কামটো ভাল লাগিছে খুবেই ভাল লাগিছে ইমান মানে ধুনীয়া বনাইছা আমাৰো কিছুমান আইডিয়াছ আছিলে প্লাছ তোমালোকৰো আছিলে চবেই মিলি পেলাই কামটো বহুত ধুনীয়া হৈছে মানে এইটো এটা 3 BHK ফ্লেট হয় ঘৰটো বনাওঁতে কিমানমান টাইম লাগিলে 3 মাহমান লাগিছে ন 3 মান্থছ লাগিছে তো ভালকৈ কৰিব লাগিলে 3 মাহমান লাগে তো এনেকুৱাকৈ যদি আপোনালোকৰো কিবা আইডিয়া আছে সেই আইডিয়াখিনি যদি আমাক দিয়ে আমিও আমাৰ ডিজাইনাৰক দেখুৱাই পিনে গোটেই আইডিয়াখিনি ইমপ্লিমেণ্ট কৰি পিনে এনেকুৱাকৈ ঘৰখন ধুনীয়াকৈ সজাবলৈ আমি চেষ্টা কৰোঁ এতিয়া কেনেকৈ সজাইছোঁ অলপমান বাইদেৱে দেখাই দিব দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুর শুনা নাই ফুলে মাতে রোদে মাতে নিবিড় ছায়ায় শান্তি যেন বই যায় বনে নিজৰাই পোৱা নাই আৰু আমাৰ ৰুম এডিটৰ্ছৰ যিহেতু 2 বছৰ হ'ল তাৰ কাৰণে এখেতসকলক এখন গামোচা দিলোঁ আৰু বহুত বহুত ধন্যবাদ সকলোৰে আশীৰ্বাদত মানে 2 বছৰ হ'ল আৰু এইফালে এখন থেংক ইউ ৰুম এডিটৰ্ছ বুলি এইখন সকলোকে দিয়া যায় যোনে যোনে কাম কৰে আৰু লগতে ৰুম এডিটৰ্ছৰ এটা এনেকুৱাকৈ কাপ ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালোকে ৰুম এডিটৰ্ছৰ লগত যোগাযোগ কৰক ডিসক্ৰিপশ্যনত নাম্বাৰ আছে গোটেইখিনি ধন্যবাদ এনে শিহৰণ পোৱা নাই